Good morning everyone. আজি আমি ভূটান সীমান্তৰ ফালে গৈ আছো। ইণ্ডিয়াৰ বৰ্ডাৰ ভূটান সীমান্তৰ এইফালে আমি আজি পাঠশালা জালা ফালেদি আহিছোঁ। আগত গৈ আমি মানস অভয়াৰণ্যখনো পাম, য'ত আমি অলপ দেৰিৰ কাৰণে ৰখিম। মানে মানস অভয়াৰণ্যখন ভূটানৰ লগতে আছে, গতিকে যাওঁতে এবাৰ আমি সোমাই যাম তাৰ ভিতৰত। সন্মুখত যে দেখিছে ডাৱৰ আৰু পাহাৰবোৰ, এইবোৰ চব ভূটানৰ পাহাৰ। আমি এতিয়া আহি পালোঁ মানস অভয়াৰণ্যলৈকে। অকণমান ট্ৰেকিং কৰিম বুলি ভাবিছোঁ। ইমান প্ৰিপেয়াৰটো হৈ অহা নাছিলোঁ ট্ৰেকিং কৰিম বুলি, তথাপিও আমি অকণমান আগবাঢ়ি পেলাই চাওঁচোন কিনো আছে ভিতৰলৈকে। অকণমান দূৰ আহি আমি ইয়াত ৰিজৰ্ট এখন পালোঁ। ইয়াত থলুৱা মানুহৰ দ্বাৰা বনোৱা ৰিজৰ্ট। মানস অভয়াৰণ্যৰ নিচেই লগতে লাগি আছে। চিপচিপীয়া বৰষুণটো দিয়ে আছে ৰ'ব। ইয়াত বতৰটো আজি খুবেই ঠাণ্ডা, গৰমৰ দিন যেন লগাই নাই। আমি অলপ দেৰি পিছত ওলাম ইয়াৰ পৰা। আমি মানস অভয়াৰণ্যৰ পৰা ওলালোঁ, এতিয়া আকৌ ভূটান সীমান্তৰ ফালে গৈ আছোঁ। আগত এখন আমি ৰাবাৰৰ ফেক্টৰী এটা আছে বুলি শুনিবলৈ পাইছোঁ, যিটো মানে ইমান এক্সপ্ল'ৰ হোৱা নাই। চ' উই উইল গ' টু দ্য প্লেচ। আমি চাবলৈ চেষ্টা কৰিম যে সেই জেগাটোত একচুৱেলি কি আছে। ৰাবাৰ প্লাণ্টেশ্যন হয় বুলি শুনিছোঁ, সেইবাবে আমি এতিয়া সেইটো জেগালৈ গৈ আছোঁ। এয়া আমি ৰাবাৰ প্লাণ্টেশ্যনলৈকে আহি পালোঁ। চাৰিওফালে যে দেখিছে এইবোৰ চব গছ ৰাবাৰ হয়, মানে ইয়াৰ পৰাই ৰাবাৰ প্ৰস্তুত কৰা হয়। লাজুকীলতা। কি হয়? হাজাই কিনে অঁ, ইয়াতকৈ আহিব বস্তু তাতে জমা হ'ব। অ'কে। আচ্ছা 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 আচ্ছা। তাৰপৰা সেইটো পানীত তিয়াই দিয়ে। গতিকে আজি আমি দেখিলোঁ ৰাবাৰ কেনেকৈ প্ৰস্তুত কৰা হয় ৰাবাৰ প্লাণ্টৰ পৰা। আজি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আমি আকৌ লগ পাম নেক্সট এটা ব্লগত।